हेलो दोस्तों, वेलकम टू माय बैक टू यूट्यूब चैनल। আজি মই অহা নাই কাকো ঠকিবলৈ। আজি আহিছোঁ কেৱল মই এটা ইণ্টাৰভিউ ল'বলৈ। কিহৰ ইণ্টাৰভিউ এইটো গম পাই যাব, ব'লকচোন। এক নম্বৰতে -1 ভকত সিং, তুমি আহাচোন। তোমাৰ এনে এক্সট্ৰা কোৱালিফিকেশ্যন কিমান? এক্সট্ৰা কোৱালিফিকেশ্যন চাক কেনেকুৱা লাগিব বাৰু? তোমাক মই মানে 3টা প্ৰশ্নৰ সুধিম, তুমি তাৰ শুদ্ধ এনচাৰটো দিব লাগিব। তুমি বাৰু কেতিয়াবা ছোৱালীৰ পৰা এনেই মাৰ খাই পাইছানে নাই? পাইছোঁ 4-5 বাৰ মান পোৱাটোনো। অতি শুদ্ধ উত্তৰ দিছা তুমি, অতি শুদ্ধ উত্তৰ। হয় হয়। তুমি এনেই কেতিয়াবা মদ খাই পাইছানে? 2বাৰ মান। কেইবাৰমান পাইছোঁ বুলি ক'লা? কেইবাৰমান পাইছা? অকল 2বাৰ মান পাইছোঁ, বেছিকৈ নহয়। ভাল ভাল ভাল, অতি সুন্দৰ উত্তৰ, অতি সুন্দৰ উত্তৰ, ভাল ভাল। যেনেকৈ হ'লেও হ'ব। আচ্ছা, ডাঙৰকৈ নে সৰুকৈ? ঠিক আছে বাৰু, যোৱা, বাকী মই চাম আৰু। হেল্ল' দোস্ত, কেনেকুৱা পালে ভিডিঅ'টো চাই? যদিহে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু ইণ্টাৰভিউটো কি কাৰণে ল'লোঁ পাৰ্ট 2ত গম পাই যাব। চাবলৈ ৰেডি হৈ থাকক। আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আৰু যদি পাৰ্ট 2 লাগে কমেণ্ট কৰিব।